এইবাৰ গু মাংসলৈ ৰাজনীতি সামাগুৰিত ৰকিবুল হুছেইনে সংবাদ মেল পাতি প্ৰতিক্ৰিয়া গু মাংসৰে পতা ভোজৰ ভিডিঅ'ও দেখুৱালে ৰকিবুল হুছেইনে। অকল এয়াই নহয়, অভিযোগৰ সত্যতা প্ৰমাণ নহ'লে ৰাজহুৱা জীৱনো ত্যাগ কৰিম বুলি হুংকাৰ। 23 অক্টোবৰ 2024 ঠাই হ'ল সামগুৰি বিধানসভা 88 নং সামগুৰি বিধানসভা সমষ্টিৰ খালপৰা গাঁও পঞ্চায়ত এলেকাৰ 13 মাইলত মুজিবুৰ ৰহমান নামৰ এজন লোকৰ মাটিত এনেধৰণে তেওঁলোকে মানুহক মাটি খুৱাইছে। নিৰ্বাচনী পৰিধৰণি পাৰ হ'বৰ কাৰণে যি পৰ্যায়ত নামিব লাগে, তানজিল হুছেইনক হৰুৱাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া যি এই পৰ্যায়লৈ যাব মই কল্পনা কৰিব নোৱাৰোঁ। মই RSSক এটা মই অনুৰোধ কৰিম যে আপোনালোকে এইটো সত্য হয় নে নহয় এটা তদন্ত কৰক, আৰু যদি তদন্তৰ ভিত্তিত দেখা যায় যে এইটো অসত্য, মই কোৱা কথাখিনিৰ সত্যতা নাই, মই MP নহয়, মই ৰাজহুৱা জীৱন অৱসৰ ল'ম। মই ৰাজহুৱা জীৱন অৱসৰ ল'ম। কিয় ইমান ভয় খাইছে? কৰিছে ফখৰ সে কহ আমি কিয়া ভিডিঅ' ফুটেজো আছে, মোৰ ভিডিঅ' ফুটেজ আছে, ষ্টিল ফটো আছে। আৰু আছে আৰু দিন এই কথা বতৰাবিলাক কিমান আৰু এনেকৈ চুৰ কৰি পেলাই আপোনাক কৰিব, ধৰা পৰিব এদিন। সেইকাৰণে আজি এইটো এটা মই তদন্ত বিচাৰিছোঁ। RSSে এটা তদন্ত কৰক, আৰু যিটো সত্যতা প্ৰমাণত মইতো ক'লোঁ যে মই ৰাজহুৱা জীৱন অৱসৰ ল'ম। তেওঁলোকে কি কৰিব যদি এইটো সত্য হয়? মই ক'ম যে এই কথাটোত যথেষ্ট আমি মৰ্মাহত হৈছোঁ। মই এটা ন্যায়িক তদন্ত দাবী কৰিছোঁ। কাৰ উচতনিত অকাল মৃত্যু হ'ল এই ল'ৰাজনৰ, সেই কথাখিনি এটা তদন্ত কৰি উলিয়াবলৈ, ক'ত আহিছিল তেওঁ, কাৰ লগত মাৰপিট হ'ল, এই গোটেই কথাখিনি এটা তদন্ত কৰিলেই